আমি কিছু সংখ্যক সাংবাদিকে আৰু সাংবাদিকৰ আহ্বান ক্ৰমে গুৱাহাটী প্ৰেছ ক্লাবত এখন সভা অনুষ্ঠিত হয়। এই সভাখন অনুষ্ঠিত হৈছিল ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলক লৈ। এই সভাখনত ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সুৰক্ষা আৰু পেছাগত দিশত তেখেতসকলে যিবিলাক অসুবিধা পাই আছে, সেই অসুবিধাবিলাকক কেনেকৈ আমি সেই সমস্যাবিলাক কেনেকৈ সমাধানৰ দিশলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেই সন্দৰ্ভত বিশদভাৱে আলোচনা হয়। কেইবাগৰো জ্যেষ্ঠ সাংবাদিকে ইয়াত অংশগ্ৰহণ কৰে আৰু এই সভাৰ শেষত সকলোৰে সন্মতিক্ৰমে এখন তদন্ত সমিতি গঠন কৰা হয়। এই সমিতিখনত উপদেষ্টা হিচাপে আছে বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, দীপাংকৰ শৰ্মা, প্ৰণৱ বৰা, দীপ কুমাৰ ফুকন আৰু খগেন কলিতা। তেখেতসকলক উপদেষ্টা হিচাপে লোৱা হয়। সভাপতি হিচাপে বাছনি কৰা হয় জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা, কাৰ্যকৰী সভাপতি হিচাপে নয়নজ্যোতি ভূঞা, উপসভাপতি হিচাপে বাবুল গগৈ, সংগীতা শইকীয়া, দীপক বৰ্মন, প্ৰাণজিৎ দাসক ইয়াত অন্তৰ্ভুক্ত কৰা হয়। সাধাৰণ সম্পাদক হিচাপে নৱজ্যোতি কলিতাক দায়িত্ব দিয়া হয়। সম্পাদক হিচাপে আজিজুৰ ৰহমান হাজৰিকা, ধ্ৰুৱজ্যোতি ধনন্তৰী, অৰূপ কলিতা আৰু প্ৰাঞ্জন শৰ্মাক দায়িত্ব দিয়া হয়। ইয়াৰ উপৰি তদন্ত সমিতিৰ কামখিনি গোটেই আগবঢ়াই লৈ যোৱাৰ বাবে নন্দ দেৱান, মিতু বড়ো, শ্বাহ আলম, ভৱেশ পেধি, মিণ্টু শৰ্মা, হীৰক শৰ্মা আৰু পূবালী শৰ্মাক বিশেষভাৱে সদস্যৰ দায়িত্ব দিয়া হয়। এই কমিটিখনে অহা 3 মাহৰ ভিতৰত বা তাৰ আগতে হ'ব পাৰে এখন আমাৰ গোটেই ডিজিটেল সংবাদ মাধ্যমক সুসংগঠিত ৰূপত আগবঢ়াই লৈ যোৱাৰ কাৰণে কি কৰিব লাগে বা কি ধৰণে আগবঢ়াই লৈ যাব, সেই সম্পৰ্কত এটা আলোচনা অব্যাহত ৰাখিব আৰু সেই সন্দৰ্ভত নতুন ধৰণে কি ধৰণে ইয়াত সংযোজিত কৰিব পৰা হয় তাক আগবঢ়াই লৈ যাবলৈ আৰু তাৰ লগে লগে এই সাংবাদিকসকলে ভৱিষ্যতৰ দিনত ডিজিটেল মাধ্যমক যিটো এতিয়া মূলসুঁতিৰ সংবাদ মাধ্যম হিচাপে ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিছে, এই সংবাদ মাধ্যমে কেনেকৈ সমস্যাবোৰ সন্মুখীন হৈ সমস্যাবোৰ সমাধান কৰিব পাৰে তাৰ অৰ্থে এটা তদন্ত সমিতি আজি প্ৰেছ ক্লাবত গঠন কৰা হয়। আৰু এই তদন্ত সমিতি জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাৰ সভাপতিত্বত আৰু ইয়াত এই সমিতিয়ে আগত দিনত অসমৰ ডিজিটেল মাধ্যমৰ সৈতে জড়িত হোৱা প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদ গোষ্ঠী তেওঁলোকে পৰিৱেশন কৰা সংবাদৰ বাতৰিৰ দায়বদ্ধতাৰ লগতে আৰু তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়ত যি সন্মুখীন হোৱা যি বাধা বিঘিনি সন্মুখীন হ'ব লগা হয়, সেইবোৰকো যাতে তেওঁলোকে কেনেদৰে মোকাবিলা কৰিব পাৰে তাৰ কাৰণে এই তদন্ত সমিতিয়ে আগত দিনত এটা পূৰ্ণাংগ ৰূপত এটা সংস্থা বা কমিটিৰ গঢ় দিয়াৰ দিশত কাম আৰম্ভ কৰিবলৈ লৈছে। আৰু সেই অৰ্থে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এই সভাত বিভিন্নজনে বিভিন্ন পৰামৰ্শ দাঙি ধৰে। এই পৰামৰ্শৱলীৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ দিশ আছিলে যে নৈতিকতাৰ দিশবোৰ, সাংবাদিকৰ দায়বদ্ধতা আচৰণ, তাৰ লগে লগে সাংবাদিকসকলক সুৰক্ষা দিয়া। যি ডিজিটেল মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকল আছে তেওঁলোকে যি প্ৰকৃত সাংবাদিকতাৰ দায়িত্ব পালন কৰি আহিছে, তেওঁলোকৰ সামাজিক অৰ্থনৈতিক এই সুৰক্ষাৰ দিশবিলাকো যাতে আমি মোকাবিলা কৰিব পাৰোঁ বা তাৰ কি ধৰণৰ সমাধান সূত্ৰ ওলাব পাৰে, সেই অৰ্থে এই তদন্ত সমিতিখনে ভৱিষ্যতৰ দিনত কাৰ্যপন্থা নিৰূপণ কৰিব আৰু অহা দিনলৈকে আমি ডিজিটেল মাধ্যমক অসমত এক সুসংগঠিত ৰূপত আত্মপ্ৰকাশ কৰাৰ এই এটা আজি আৰম্ভণি হ'ল বুলি আমি